মোৰ প্ৰথম সন্ধিয়াৰ মিনি ভ্লগ আৰু এয়া মোৰ ডেইলি ৰুটিন বুলিয়ে ক'ব পাৰি। দেখিছেনে সন্ধিয়া বুলি কওঁতেতো চাহ একাপ লাগিবই নহয়নে। এয়া হৈছে বাবুৰ কাৰণে চুজিৰ পিঠা, খুব হেল্ডি হয় কিন্তু মই বাবুক দিয়ে থাকোঁ, আপোনালোকে দেখি পায়। মই লৈছোঁ ভুজিয়া, লগত লৈছোঁ গাখীৰ চাহ। মই আবেলি প্ৰায় গাখীৰ চাহে খাওঁ কিন্তু ৰাতিপুৱা খোৱা নহয়। ইমান ধুনীয়া বতাহ আহি আছে, বেলকনিতে বহি দুইজনে খাই আছোঁ বাবু মই। আৰু বহুত গৰম হয় ন, সেইটো কাৰণে কিমান আৰু ফেনৰ বতাহ লৈ থাকিম ন, বাহিৰৰ হাৱা অলপ ল'ব লাগে, সেইটো কাৰণে দুইজনে বাহিৰত বহি খাই ল'লোঁ। তাৰ পাছত আহিলোঁ, চাহ কিবা এটা খালেতো বাচন ওলাবই। পাকঘৰত আহি বাচনখিনি ধুই ল'লোঁ ভালকৈ ধুনীয়াকৈ। বাচনখিনি ধোৱাৰ পাছত এতিয়া আকৌ আছে ৰুম ঝাৰু দিবলৈ। দেখিছেনে ৰুমকেইটা ঝাৰু দি লওঁ ফটাফটকৈ। এইফালে বাবু বহি আছে, তাক অকণমান এতিয়া ফুৰাব নিব লাগে। মই ধুনীয়াকৈ ৰুম চুম ঝাৰু দি পূজা ভাগ কৰি লোৱাৰ পাছত বাহিৰত যাব ওলালোঁ। সদায় নিওঁ কিন্তু তাক বাবুক, আৰু ময়ো খোজকাঢ়ি আহোঁ অলপ, কিন্তু ভিডিঅ'হে কৰা নহয়। আজি যিহেতুকে সন্ধিয়াৰ মিনি ভ্লগ, সেইটো কাৰণে সন্ধিয়াৰখিনিয়ে দেখিব আপোনালোকে কি কি কৰোঁ। এইটো সময়ত খুব ল'ৰা ছোৱালী মানে মাক দেউতাক যত যি আছে চবে বাহিৰত ওলাই। পিছফালে দেখিছে আমাৰ কোৱাৰ্টাৰবোৰ, দেখিছে এয়া মানুহ মানে বহুত, আৰু আহিবহে এতিয়া। খোজকাঢ়িব, কথা পাতিব মানে। আমি বাবু মই খোজকাঢ়ি আছোঁ কেইপাকমান। খোজকাঢ়াৰ পাছত এতিয়া আকৌ সন্ধিয়া হৈছে, দেখিছেনে 4-5 পাকমান খোজকাঢ়ি এতিয়া আমি ৰুমলৈ ওলালোঁ। আৰু মহো কামোৰে নহয়, সেইটো কাৰণে গুচি আহিলোঁ আমি বাবু আৰু মই। কিছুমান আছে। আৰু এয়া হৈছে মেইন গেট, ইফালে হৈছে আমাৰ কোৱাৰ্টাৰ, আৰু এয়া আমাৰ কলনী ৰাতিৰ ভিউ, আৰু চব আগফালে নিজৰ নিজৰ গাড়ী গেৰেজ। আহি কৰি ৰুমত গা পা ধুই ল'লোঁ। গা পা ধুই সন্ধিয়া সাজৰ কাৰণে ৰেডি কৰিছোঁ। আজি যে একো নাছিলে কাৰণে মই ঢেকীয়া আলু কণীকে মানে বনাওঁ বুলি ভাবিলোঁ। হাজবেণ্ড ডিউটি গৈছে, 9টা বজাত আহিব ন, আৰু বাবুৱে মানে আমাক খুব ভাল পায় ঢেকীয়া খাই, সেইটো কাৰণে ঢেকীয়াকে বনাই লগত দিম কণী, শেষত 2টা এনেকৈ বনাই খাই খুব ভাল লাগে। যিসকলে খাই গম পায়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।